ইফালে চলে মেট্ৰ' ৰেল এইটো মেট্ৰ' ৰেলৰ ৰাস্তা আমি এতিয়া মেট্ৰ' ৰেলৰ ৰাস্তাটোলৈ গৈ আছোঁ হেল্ল' বন্ধুসকল বৰ্তমান আছোঁ মই কলকাতা মেট্ৰ' ৰেলৰ ষ্টেচনত আৰু আজি মই আপোনালোকক কলকাতা মেট্ৰ' ৰেলৰ ট্ৰেভেলিং ভিডিঅ' দেখুৱাম তো আপোনালোকে মোক এটা চাই থাকিব আৰু এতিয়া আমি যাম এটা চিৰিৰ ওপৰেদি আৰু এয়া আমি গৈ আছোঁ চিৰিত তো এতিয়া আমি ফাইনেলি এয়া সোমাই যাম কলকাতা মেট্ৰ' ৰেলৰ ভিতৰত তো সোমাই আহিলোঁ এয়া আমি মেট্ৰ' ৰেলত জীৱনৰ প্ৰথমটো অভিজ্ঞতা আজি আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে আপোনালোকে টিকেট কাউণ্টাৰৰ পৰা এনেকুৱা এটা কুপন ল'ব লাগিব আৰু লগতে মেচিনৰ পৰাও আপোনালোকে পইচা সোমাই দি কুপন সংগ্ৰহ কৰিব পাৰিব এনেকুৱা এটা ভাল সুবিধা আছে চল ছেক্টৰ 5ৰ পৰা এই কুপনটো অনলি 20 টকা লৈছে আৰু আমি বৰ্তমান যাম শিয়ালদা ষ্টেচন তো গাইজ এতিয়া মেট্ৰ' ৰেল ষ্টাৰ্ট হৈছে আজি আমি ট্ৰেভেলিং কৰি আছোঁ মেট্ৰ' ৰেলত বৰ্তমান কলকাতা মেট্ৰ' ৰেল চলি আছে অভাৰ ব্ৰিজৰ ওপৰত ইয়াত দেখুৱাইছে আপোনালোকক তল কিছু দৃশ্য মানুহ উঠি হোৱাৰ পিছত এনেকৈ গেটখন ক্ল'জ কৰি দিয়ে তো চাওক কি মজা কৰি বন্ধ কৰি দিছে তো মই এতিয়া ট্ৰেভেলিং কৰি আছোঁ কলকাতা চল ছেক্টৰ 5 নামৰ ঠাইৰ পৰা আৰু আমি যাম শিয়ালদা মেট্ৰ' ষ্টেচনলৈ জীৱনত আজি প্ৰথমবাৰ মেট্ৰ' ৰেলত ট্ৰেভেলিং কৰি আছোঁ বাহ কি নিজকে ভাল লাগিছে মনটো তো এয়া মেট্ৰ' ৰেলত উঠি আছেনে বাৰু আমি বাহ কি সুন্দৰ দেই ইয়াৰ ওপৰত এনেকৈ ধৰি যাব পাৰি তো তাৰ কাৰণে ভাল সুবিধা ৰাখিছে আৰু ষ্টেচন এটা পোৱাৰ লগে লগে এনেকৈ গেটখন নিজে নিজে খুলি যায় আৰু নিজে নিজে ক্ল'জ হৈ যায় Step 1, wake up early, gonna rise with the sun. Step 2, get some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. বন্ধুসকল আমি যে এতিয়া যিখন ট্ৰেইনত জাৰ্ণি কৰিছোঁ এইখন হৈছে নিউ আপগ্ৰেডেড আৰু সেইকাৰণে ইয়াৰ গোটেই যিবিলাক ইঞ্জিন আৰু ছিটবিলাক সকলোবিলাক নতুন নতুন হৈ আছে এইকেইটা যে আপোনালোকে দেখিছে এইকেইটা হ'ল ষ্টেচন মেট্ৰ' ৰেলৰ তো ইয়াত হাৰৱা ষ্টেচনৰ পৰা একদম তোমাৰ ছেক্টৰ 5লৈ যায় এই মেট্ৰ' ৰেলখন চাওক ষ্টেচনকেইটা এনেকৈ যায় আৰু আপোনালোকে এয়া শুনি গৈ আছে তো ধুনীয়া ধুনীয়া গান লগাই গৈ আছে আৰু শ্বপিং মলত হয় একদম তো সেইকাৰণে মেট্ৰ' ৰেলত মানে ট্ৰেভেলিং কৰি বৰিং নালাগে খুব ভাল লাগে ইয়াত ট্ৰেভেলিং কৰি আৰু কম্পিউটাৰত এনেকৈ উঠি গৈ থাকিব বৰ্তমান আপুনি কোনটো ষ্টেচনত আছে আৰু নেক্সট কোনটো ষ্টেচন পাবগৈ তো এটা ভাল সুবিধা দিছে ইয়াতে This train terminates you. Doors will open on तो फाइनली আমি শিয়ালদা ষ্টেচন और टेक्नोलॉजी আপোনালোকক মেট্ৰ' ৰেলত যাম জীৱনৰ কলকাতা মেট্ৰ' মে যাত্ৰা करने के लिए উভয় দিকে খোলা হয় বন্ধুসকল আমি এতিয়া শিয়ালদা ষ্টেচন পালোঁ এতিয়া আমি ষ্টেচনৰ পালোঁ যিহেতু নামিম ন চ' গেটখন এতিয়া লাহেকৈ খুলি দিব তো এয়া চাওক গ'ল তো ইয়াক গ'ল আমি এতিয়া এইজন লমাই গৈছে তো বাছ ধৰিব লাগিব ন আমি এতিয়া ষ্টেচনত আপোনালোকে এণ্ট্ৰি কৰাৰ আগতে প্ৰথমতে কি কৰিব লাগিব এই যে আপোনালোকে লাল পোষ্টকেইটা দেখিছে এই পোষ্টকেইটাত আপোনালোকে কুপনটো লগাই দিব লাগিব তেতিয়াহে আপোনালোকে ষ্টেচনত সোমাব পাৰিব আৰু যোৱাৰ আগতে আপোনালোকে সেই কুপনকেইটা সোমাই দিব লাগিব তেতিয়াহে আপোনালোকে যাব পাৰিব তো গাইজ আমি এতিয়া ওলাই আহিলোঁ শিয়ালদা মেট্ৰ' ষ্টেচনৰ পৰা তো এয়া হৈছে বাহিৰৰ পৰিৱেশ আৰু এইটো হৈছে শিয়ালদা মেট্ৰ' ষ্টেচন ইফালে তামাম একদম গাড়ী
মানুহৰ একদম আজি মই আপোনালোকক দেখুৱালোঁ কলকাতা মেট্ৰ' ৰেলৰ ট্ৰেভেলিং ভিডিঅ' তো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই